হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ট্ৰেইনৰ ভিতৰৰ পৰা, কাৰণ আমি গৈ আছোঁ পদুমণি আই থানলৈ। গাঁৱৰে বৰমা খুৰী ওলাইছিলে, তো ময়ো আহিছোঁ। যিহেতু ৰাতিপুৱা সোনকালে উঠা হৈছে, সকলোবোৰ টোপনিয়াই গৈ আছে, লগতে এজাক ৰাতিপুৱাৰ ঠাণ্ডা ঠাণ্ডা বতাহ, আৰুনো কি লাগে। আমি আহি পাই গ'লোহি বগীনদী ষ্টেচন। তো ষ্টেচনৰ পৰা টেম্পু ল'ব লাগিব। ব'লক তেন্তেহ'লে গৈ থাকোঁ। এইখন হ'ল পদুমণি আই থান গেট। আমি আহি পাই গ'লোহি। চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপিছত লাইন লাগি আছে সেৱা কৰিবলৈ, যিহেতু মাৰ দৰ্শন কৰিবলৈ সকলো আহিছে, আৰু আমি দৰ্শন কৰি ল'লোঁ। মন্দিৰটোৰ পৰিৱেশটো সঁচাই বহুত ধুনীয়া, আৰু ইমান ধুনীয়াকৈ ৰাখিছে। ইফালে সৰস্বতী মা আৰু লক্ষ্মী মা মূৰ্তিও থোৱা হৈছে। আৰু এতিয়া আহিলোঁ আমি পুখুৰী পাৰত। এতিয়া সকলো টেম্পুত উঠি ল'লে, কাৰণ পদুমণি আই থানৰ পৰা আমি যাম এতিয়া হনুমান মন্দিৰলৈ। যিহেতু সময় কম, আমি আকৌ ট্ৰেইনতে উভতি যাব লাগিব, সেইকাৰণে লৰালৰিকৈ সকলো উঠি ল'লোঁ, আৰু এয়া হনুমান মন্দিৰলৈ আমি আহি আছোঁ। কেমেৰাটো বহুত লৰিছে, কাৰণ টেম্পুত যিহেতু আহি আছিলোঁ, ঠেকেচনি খাই কেমেৰাটো লৰি গৈ আছে। আমি আহি পাই গ'লোঁ হনুমান মন্দিৰ। তো ব'লক ভিতৰলৈ সোমাই যাওঁ। ভিতৰত আহি গম পালোঁ যে 12টাৰ পৰা 2টালৈকে বন্ধ। তো সেইকাৰণে বাহিৰতেই ৰখিব লাগিব। ভিতৰতো বহিব পাৰি, দুৱাৰকেইখনহে মাত্ৰ বন্ধ। তো চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত ভিতৰলৈ সোমাই যাম। ভিতৰত চাকি বন্তি জ্বলাবলৈ নিদিয়ে, বাহিৰতে জ্বলাবলৈ সুবিধা কৰি দিছে। তো ইফালে চাকি বন্তি জ্বলোৱা সুবিধা আছে। মই ভিডিঅ' কৰি থাকোঁতে ৰিয়া আৰু কাবু বাহঁতে চাকি বন্তি জ্বলাবলৈ আৰম্ভ কৰিলে। ময়ো জ্বলাই লওঁ। চাকি বন্তি জ্বলাই ল'লোঁ। এতিয়া যাওঁ ওপৰলৈ, মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাওঁগৈ। ভিতৰলৈ আহিলোঁ, বহুত ধুনীয়া এটা পৰিৱেশ। চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া দুৱাৰকেইখন বন্ধ, আৰু এতিয়া আহিলে সকলো 2টা বাজিলে, তো দুৱাৰ খুলি দিলে। আৰু মন্দিৰৰ ভিতৰত ইমান ধুনীয়া বতাহ মাৰি আছে, বহুত ভাল লাগিছে। আমি ইয়াতে মন্দিৰৰ ভিতৰতে অলপ সময় বহিলোঁ, আৰু তলতো ইমান ধুনীয়া ফুলৰ গছবোৰ ৰুইছে, দেখিবলৈ ইমান ভাল লাগিছে। সেৱা কৰি ল'লোঁ, আৰু এইফালে আমি ষ্টেচনলৈ যাবলৈ ওলাইছোঁ। তাৰ আগত তাবুবাই মুখ ধুই লৈছে, কাৰণ বহুত গৰম। ময়ো মুখ ধুই ল'লোঁ। তো ষ্টেচন আহি পাই গ'লোঁ, আৰু ষ্টিং এটা লৈ লৈছোঁ এনাৰ্জি পাবলৈ, কাৰণ আৰু বহুত দূৰ আছে আমাৰ যাত্ৰা ঘৰলৈ উভতি যোৱা। তো ষ্টেচনত টমটমবোৰ লাইন লাগি ৰখি আছে, কাৰণ ট্ৰেইন আহিব এতিয়া। আমি যোৱা ট্ৰেইনখন নহয় যিহেতু, আৰু এখন ট্ৰেইন আগতে আহিব। ষ্টেচনত আমি আগতেই গৈ পালোঁ, সময়ৰ মূৰলৈ ৰখি থকা নাই। আৰু পিছত ট্ৰেইন গুচি যাওক, আমি ইয়াতে থাকিব লাগিব। এইফালে ষ্টিং খাই আছে। তো টাইমটো দেখিছে নহয়। আৰু এই কুকুৰটো হয় নে কুকুৰজনী হয় নাজানো, আমাৰ পুকুৰে ঘূৰি ফুৰিছে। আৰু বতৰটো আজি ইমান ধুনীয়া, চাওকচোন, ডাৱৰবোৰ দেখি ভাল লাগিছে। আমাৰ ট্ৰেইনখন অহা যিহেতু দেৰি হ'ল, আৰু ৰিয়াই ইফালে কুকুৰজনী আমাৰ পুকুৰে ঘূৰি ফুৰাৰ কাৰণে বিস্কুট দিলে।
তাই ধুনীয়াকৈ বিস্কুট খাই আছে। আৰু ফাইনেলি ট্ৰেইনখন আহিলে আৰু আমি উঠি ল'লোঁ ল'ৰালৰিকৈ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু উভতি যাওঁতে বোলো অকণমান ভিউটো আপোনালোককো দেখোঁ। ট্ৰেইনৰ বতাহ খাই খাই টোপনি আহি গ'ল আৰু ওপৰত উঠি ল'লোঁ শুবলৈ, কাৰণ ঘৰলৈ এতিয়া বহুত দূৰ বাট বাকী আছে। ৰিয়াও এইফালে উঠি ল'লে।